পূজাস্থলী যদিও সমগ্র রাজ্য আর সমগ্র দেশ শোকত ডুবি আছে। জুবিন গাৰ্গৰ ঘটনাটো হৈছে, বহুকেইটা নাবালিকা ছোৱালীৰ ওপৰত নিৰ্যাতন হৈছে, বেয়া বেয়া ঘটনাসমূহ হৈছে। তথাপিও আমি দেখিছোঁ আটাইঘাটৰ এই পূজাস্থলীত যথেষ্ট মানুহৰ সমাগম হৈছে। আমি সেয়েহে মানৱ সেৱাই পৰম ধৰ্ম, মানুহখিনিক কেনেকৈ সুবিধা কৰি দিব পাৰোঁ, মানুহখিনিক কেনেকৈ সুৰক্ষিতভাৱে পূজা চোৱাত অহা যোৱা কৰাত লাগি দিব পাৰোঁ, তাৰ কাৰণে আমি লাগি আছোঁ, বেলেগ কোনো কথা নাই। সমগ্ৰ কমিটিটোৱে আমি চেষ্টা কৰি আছোঁ। SCMS, আশা, আপচু, পূজা কমিটি আগৰ পৰাই লাগি আছে, তেওঁলোকে সকলোৱে সহযোগ কৰিছে। ৰাইজকো আমি আহ্বান জনাম, আপোনালোকে এই উৎসৱ উদযাপন কৰক, কিন্তু কোনো কাৰণতেই নিজৰ পৰিয়ালৰ কোনো সদস্যৰ লগতে নিজৰো সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব, সহায় সহযোগ কৰক, সহযোগিতা চলাই যাব লাগিব, এইখিনিয়ে ক'ব বিচাৰিছোঁ। এইবছৰ প্ৰৱেশ আছিলে প্ৰিয় শিল্পী আমাৰ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ কলিজাৰ ব্যক্তি জুবিন গাৰ্গৰ যিটো অপঘাতী মৃত্যু হ'ল, সেই মৃত্যুৱে নিশ্চিতভাৱে মানুহৰ মাজত এটা প্ৰভাৱ পেলাইছে, মানুহ দুখিত। সেয়েহে কিছু প্ৰভাৱ দেখা গৈছে, কিছু পাৰ্থক্য দেখা গৈছে। আমি তেখেতৰ কাৰণে ইয়াতে অনুষ্ঠান ৰাখিছোঁ, শ্ৰদ্ধাঞ্জলিৰ কাৰণে এটা বিশেষভাৱে আছুতীয়া আমি কক্ষ বনাইছোঁ। তাৰ লগতে অহাকালি 9টা বজাত নৱমীৰ দিনা আমি ৰাতি 9টা বজাত জুবিন গাৰ্গৰ স্মৃতিত সংগীত অনুষ্ঠান ৰাখিছোঁ। যিসকল ব্যক্তিয়ে ইচ্ছা কৰে তেওঁলোকে সংগীত পৰিৱেশন কৰিব পাৰিব। এতিয়া আশা কৰিম এই পূজাই, এই অনুষ্ঠান, এই উৎসৱে এয়া মানুহৰ মহামিলনৰ স্থান হিচাপে পৰিগণিত হৈছে। মানুহৰ মাজত একতা বৃদ্ধি হওক, জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৰে মনত সহযোগিতা, সম্প্ৰীতি, মিলাপ্ৰীতি ভাৱ বাঢ়ি আহক। জুবিন গাৰ্গে কোৱা নিচিনাকৈ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত বুলি কৈছিল। মানুহৰ কাৰণে তেওঁ গীত গাইছিল, ভূপেন হাজৰিকাইও গাইছিল। পৃথিৱীৰ সকলো শিল্পীয়ে, সকলো গণশিল্পীয়ে মানুহৰ কাৰণেই গীত গাইছে, মানুহৰ কাৰণেই শিল্পকৰ্ম কৰিছে। গতিকে মানুহক এইটোৱে আহ্বান জনাম, যেনেকৈ আজি জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মানুহ আহিছে, তেনেকৈ আমাৰ দেশৰ সকলো কামতেই সকলো মানুহৰে সহায় সহযোগিতা থাকক, তাকে বিচাৰিছোঁ। বৰ্তমানলৈকে প্ৰশাসন, আমাৰ খাগৰাবাৰী হওক, আমাৰ ডিমাকুচি প্ৰশাসনে হওক বা ভেৰগাঁও হওক, আমাক যথেষ্ট সহায় সহযোগিতা বৰ্তমানলৈকে আগবঢ়াই ৰাখিছে। আমি প্ৰশাসনৰ যিমানলৈকে পাব্লিক থাকে ইয়াৰলৈকে তেওঁলোকে থাকে আমাৰ লগত সহযোগিতা কৰি ৰাখিছে। আৰু আজি আমি ভাবাতকৈ অধিক মানুহ সমাগম হৈছে। ৰাইজক মই এটাই ক'ম, শান্তি শৃংখলা বজাই ৰাখি তেওঁলোকে পৰিৱেশটো কোনো কি নহয় বেয়াকৈ নাযায়, ধৰ্মপুৰ ৰাইজক মোৰ পৰা মই অনুৰোধ জনাইছোঁ। এই মই প্ৰথমে মই আপোনালোকৰ যোগেদি সমগ্ৰ অসমবাসীক দুৰ্গা পূজাৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আদ্ৰিঘাট এইখন অঞ্চল বৃহৎ এখন অঞ্চল, আৰু এইখন অঞ্চলত আমি আমাৰ বৃহৎ আকাৰে আমি দুৰ্গা পূজা কৰি আহিছোঁ। মই এখন ধৰ্মপ্ৰান্তৰ, যদিও মই অন্য ধৰ্মৰ, তথাপিও মই যিমান পাৰোঁ মানে সৰুৰ পৰাই আমি এইটো দুৰ্গা পূজাৰ হওক বা আমাৰ শ্যামা কালী পূজাই হওক বা বিহুৱে হওক, আমি সকলোতে আগভাগ লৈ কিনে আমি এখন অনুষ্ঠানবিলাক পাৰ কৰি আহিছোঁ। আৰু মই সকলোকে আহ্বান কৰোঁ যাতে ইয়াতে কোনো হিন্দু মুছলিম নহয়, আমি সকলো মিলা প্ৰীতিৰে আমি আমাৰ যিখিনি মানে ধৰ্মীয় অনুষ্ঠানবোৰ আছে, এইখিনি হওক আমাৰ মুছলিমৰে হওক বা হিন্দুৰে হওক, আমি সকলোৱে মিলা প্ৰীতি কৰি কিনে আমি এইখিনি অনুষ্ঠান আগুৱাই লৈ যাব লাগে। মই এইখিনি ৰাইজক অনুগ্ৰহ কৰোঁ যাতে মানে আমি সকলো ধৰ্ম প্ৰান্তে ৰাইজে মিলি আমি সকলোৱে একত্ৰিত হয় আমি এইখন দুৰ্গা পূজা হওক বা আমাৰ ঈদে হওক বা আমাৰ ক্ৰিছমাছে হওক, আমি সকলোৱে আগভাগ লৈ আমি এই অনুষ্ঠানসমূহ মানে ভালকৈ পাৰ কৰিবলৈ আমি সকলোকে আহ্বান জনাম। ধন্যবাদ।